Hi guys! আজি আপোনালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো। আপোনালোকে ভিডিঅ'বোৰ চাই কিয় লাইক নকৰে? লাইক কৰিব, কমেন্ট কৰিব, ফলো কৰি দিব দেই গাইজ। আৰু আমাৰ ভিডিঅ'বোৰ প্লিজ শ্বেয়াৰ কৰি দিব দেই। এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাই আছো। দেখিছে গাইজ ইমান ধুনীয়াকৈ ফুলিছে। বেলিছো এটা ফুলিব চাবি দেই। নাবাৰিব অকমানে কাহিতে খাইছো অকমানে খাইছো মই সৰহকে পুৰি তিনিখন মাৰি ললে পুৰি বুলি কৈছে গাইজ পেট ভৰিব নে এয়া খালে এই তিনিখন ৰুটি দেই তিনিখন পুৰি খালে তাৰপিছত আকৌ চাৰিখন খাইছে আৰু অকণ মাক এতিয়া মাক যোৱাৰ পিছত আকৌ চাহ একাপ বনাই আইতাকক দিব নিজেও খাই ল'ব আৰু গাইজ ৰুটিখন চাওক তাৰপিছত ক'ব তিনিখন খালে পেট ভৰিব নে নভৰে। আপোনালোকে কমেণ্টত জনাব কেইখন ৰুটি খাই মইতো তিনিখনৰ ওপৰত খাবলৈ নোৱাৰো মানে গাইজ ডাঙৰ গোল গোল বনালে মানে এখন দুখন মানে এখনে পেট ভৰি যায় আৰু এনেকুৱা বনালে তিনিখন লাগে আৰু কি ক'লে দেখিছেনে গাইজ পোৱালিটো ইমান মনে মনে আছে কান্দাও নাই কান্দিলেহে বেয়া লাগে হয় নাই কান্দিলে ভালেই লাগে ন তোমাৰ মনটো কান্দিছা তুমি কান্দিছা ফেনখন কি আছে উৰুৱাই দিম ফেনৰ ওপৰত দেই বা বুলি মাতে বা ইহঁতে এতিয়া ভিডিঅ' বনাই আছে পুৰা একদম দেখিছেনে ধুনীয়া লাগিছে কিন্তু কাপোৰবোৰ এনেকে পিন্ধিছে কিয় গাইজ ভাত খাবলৈ লৈছোঁ গাইজ বইল ভাত খাইছোঁ আপোনালোকে চাই থাকক মই আকৌ নতুন ভিডিঅ' বনাই আছোঁ খাই বৈ লৈ পুৰা ধুনীয়া ভিডিঅ' লৈ আহি থাকিম আপোনালোকে খালি মোক লাইক কমেণ্ট শ্বেয়াৰ সব কৰি দিয়ক ফলো কৰি দিয়ক জলদি যোনে কৰা নাই হিনা লংকাৰী চেনেলটো মই আপোনালোকলৈ নতুন ভিডিঅ' লৈ আহি থাকিম। হাই গাইজ এয়া দেখিছেনে মই আৰু মোৰ বায়ে ভিডিঅ' বনাইছোঁ আৰু ভণ্টিয়ে ধৰি দি আছে এয়া মই মাংস বনাবলৈ লৈছোঁ পিঁয়াজ কাটি আছোঁ আৰু ইহঁতেও নিজৰ কামত লাগি আছে আজি মাংস ৰুটি খাম আৰু মোৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পায় মোৰ হিনা ডাংকাটি পেজটো ফ'ল' কৰি দিব আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকলৈ আহি থাকিম আজিলৈ বাই বাই।